মই এইটো ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি আপোনাক আশা কৰি আছোঁ হয়, কিন্তু আমি অন্ধ নহয়। আমি অসমবাসী ৰাইজে চবেই দেখি আছোঁ যে ক'ত ক'ত ভুল হৈছে, ক'ত ক'ত এভিডেন্স আঁতৰ কৰা হৈছে। ইমান যে পূজা বন্ধ যে দিলে সেইটো সময়ত আপোনালোকে যদি জুবিন গাৰ্গৰ যদি মোবাইলটো যদি জব্দ কৰিলে হয় তাত বহুতখিনি এভিডেন্স পালে হয়। আৰু সেই মাইকীজনী বুইচৰ মাৰি কিনে কথাকেইটা উলিয়াওহে আমি এতিয়াও আমি আপোনাক অনুৰোধ কৰি আছোঁ যে আপুনি হয়তো এই কামটো কৰক, নহয়তো কিন্তু চাব অসমবাসী কোনো এতিয়া অন্ধ হৈ থকা নাই। অসমবাসী যেতিয়া নেপালৰ নিচিনা, মই নকওঁ নেপালৰ নিচিনা, আমাৰ অসমবাসী মানুহৰ বহুতখিনি মগজ আছে, নেপালৰ নিচিনা কাম নকৰিব, কিন্তু অসমবাসীৰ মানুহে পিছত কিখিনি কৰিব, ন্যায়ৰ কাৰণে যিখিনি কৰিব সেইখিনি কিন্তু আমি বাকী আছে। জুবিন দা অকল এজন গায়ক নাছিলে, কেৱল এজন গায়ক হোৱা হ'লে ইমানখিনি জনসাধাৰণৰ মানুহ, ইমান অসমবাসী ৰাইজ এনেকে মৰি মৰি ভোকে পিয়াহে নাহিলে হয়। এজন মানুহ কেনেদৰে ভগৱান হ'ব লাগে, ভগৱানৰ পৰ্যায়ত কেনেকৈ যাব পাৰে, সেই বস্তুটো আমি জুবিনদাৰ পৰা শিকিছোঁ। জুবিনদাৰ অসমৰ কাৰণে যিখিনি কৰি থৈ গ'ল, অসমৰ কাৰণেই তেওঁ অসমত ঘূৰি আহিলে, অসমৰ কাৰণে তেওঁ যিখিনি কৰি থৈ গ'ল আমি সেইখিনিতো কেতিয়াও পাহৰিব নোৱাৰোঁ। যুৱ প্ৰজন্ম হিচাপে এইখিনি আমাৰ দায়িত্ব হয়, সেইখিনি আমি আৰু আগুৱাই লৈ যোৱাৰ। কিন্তু তাত মই এটা কথা ক'ব বিচাৰিছোঁ, এতিয়া যেনেকৈ সকলোৱে কৈ আছে আমি জুবিন, মই জুবিন আমি জুবিন বুলি কৈ দিয়াৰ লগে লগে কোনো জুবিন হৈ যাব নোৱাৰে। জুবিন এজনেই আছিলে আৰু এজনেই থাকিব। তেওঁলোকে এইখিনি কথা কৈ পেলাই দীঘলী পুখুৰী গছজোপা যিদৰে কাটিলে, সিহঁতে একচুৱেলি লাজ পাব লাগে এইটো কথা ক'বৰ কাৰণে যে মই জুবিন আৰু আমি জুবিন। জুবিন দাই কি কৰিছিলে, জুবিন দাই কৈছিলে যে মোকে কাটি পেলাই গছ নাকাটিব। তেওঁ গছ নাকাটিবৰ কাৰণে কিমানখিনি আন্দোলন কৰি গৈছে, আহোঁতেও কিমানখিনি আন্দোলন কৰি গৈছে। তেনে ক্ষেত্ৰত ইমানখিনি গোটেই সেউজীয়া গছ গছনি কাটি তহিলং কৰি তেওঁ কোনটো মুখেৰে ক'লে যে আমি জুবিন, মই জুবিন।